পথাৰলৈ যাব ওলাইছোঁ ফ্ৰেণ্ডছ। পথাৰত মানে আমাৰ পুখুৰী এটা আছে দেই, পুখুৰীটো মানে সিঁচি আছে দুজন দাদাই। মই কৈছিলোঁ মানে যদি পুখুৰীটো সিঁচে মানে ভিডিঅ' এটা বনাম বুলি। এতিয়া সিঁচি আছে মানে অলপ দেৰি হ'ল, আধা ঘণ্টামান হ'ল সিঁচি আছে। এতিয়া আমি যাওঁ বুলি ভাবিলোঁ, আমি মানে সহযোগ কৰি দিওঁ আৰু সিঁচাত। য'ত মাছ আছেনে নাই নাজানো বাৰু, মাছটো থাকিবই নিশ্চয়। পুখুৰীটোত মানে আগতেও মানে মাছ পোহা হৈছিলে, ডাঙৰ ডাঙৰ থাইলেণ্ড মাগুৰ, গাছ কাপ, কুই ঢেৰ পুহিছিলে। তাৰপিছত এতিয়া মানে এই 2 বছৰ 3 বছৰ দিন মানে এনেকৈ পৰি আছে, মাছ চাছ পোহা নাই। এতিয়া এই গলি দি যাব লাগিব, ঘৰ মুখেদি। বায়ে প্ৰতি মানে মোক ফোনে কৰি আছে, আহিছনে নাই। এইফালে মানে এই মিহিচা আগত মানে বহুত কৈ আছিলোঁ, মানে একদম সিঁচিলে মাতিবই বুলি সেনেকৈ কৈ আছিলোঁ। এতিয়া এইফালে আজি সিঁচিছে, যাওঁতেও ইমান দেৰি লগাইছিলোঁ। লাহে লাহে পথাৰলৈ গৈ থাকোঁতে ঘপককৈ চকু পৰিলে এই বাৰীখনত ইমান ধুনীয়াকৈ চাওক না, শাক পাচলি খেতি কৰিছে। ইয়াত কি শাক নাই, মূলা, মৰিচা শাক, ধনিয়া, ঢেৰ মই নামেই নাজানো, লাই শাক। আৰু এইখিনি শাকত একো দৰৱ চৰব দিয়া নাই, সাৰ বুলি ক'লে অকল গোবৰেই দিয়া হৈছে। এইফালে চাওক আপাই তাঁত বৈছে। মই চিঞৰি কিনে সুধিলোঁ মানে, আপা কি কাপোৰ নো এইখিনি বুলি। তাৰপিছত আপাই ক'লে মানে দুকাটি কাপোৰ বুলি ক'লে। শুনাত ভুলো সোপাই, খালি দুকাটি কাপোৰে যেন লাগিছে। এনেকৈ এতিয়া আহি পালোহি পথাৰ। দাদা ভাইটিহঁত মাছ ধৰি আছে। আৰু এইফালে চাওক না, ধান পকিছেগৈ আৰু নেজানো কিমান টাইম লাগিব, এমাহমানৰ ভিতৰত চাগে কাটিব। বা এখেতসকলে মাছ ধৰি আছে, দেখাত লগাই নাই মাছ আছে গতে। আৰু মই অথনি যোনটো পুখুৰীৰ কথা কৈছিলোঁ, সেইটো পুখুৰী সিঁচা নাই, বেলেগ এটাহে সিঁচিছে। মই ভাবিছিলোঁ সিটো বুলি। আৰু এটা কথা জানেনে নাই, মাছবোৰ যে য'তে ত'তে লুকাই থাকে, বনৰ ভিতৰত একদম বহুত খুচৰিব লাগে তেতিয়াহে পায়। আৰু এটা কথা, যেতিয়া দাৱনীবিলাকে যে ধান কাটে, এবাটি চাহ পানী খাই কিনে আধা বেলা ধান কাটি থাকে, মানিবলগীয়া কথা। পথাৰৰ মাজত গৰম গৰম চাহ। বৰষুণটো পৰিছে দুটুপকে। এইফালে মন কৰক, একদম সৰু সৰু মাছ পাইছে। ডাঙৰ মাছ নায়েই, একদম সৰু সৰু টিকুট মানি পোৱালিবোৰে আছে। মই এতিয়ালৈকে পুখুৰীটোত মাছ ধৰিবলৈ নমা নাই, মানে ফিলটো নাহা মাছ ধৰিছোঁ গতে। একদম বোকা গছকি মাছ হেপিয়াই সেইটোহে মজা লাগে, তেতিয়াহে মানে মাছ ধৰা মতে লাগে। এনেকৈ এতিয়া মাছ ধৰা হৈ আছে, মই নমা নাই এতিয়ালৈকে। একদম লাষ্টত নামিম বুলি আহিছোঁ। এতিয়া চফা কৰি আছে মানে চাৰিওফালে, মাছবোৰ মানে বহুত ওপৰে লুকাই থাকে ন, মানে ঘাঁহে চাহে, সেইকাৰণে মানে সেইবোৰ চব উঠাই ল'লে। তাৰপিছত মই নামিম বুলি ভাবিছোঁ, নাজানো নামো নে নানামো। অৱশেষত মাছ সিঁচা হৈ গ'ল। নামিমকৈ নমাই নহ'ল, ইমান টাইম ভাবিয়ে থাকিলোঁ। নমাটো নহ'ল, খালি মাছ বাচিম আৰু মাছ বচাত বেলেগ স্মাৰ্ট মই। এনেকৈ এতিয়া মিলিজুলি মাছ বাচি আছোঁ। এইখিনি মাছ বেগত ভৰাই থোৱা আছে, মই দেখাম বাৰু আপোনাহঁতক। আৰু বাল্টিঙতো আছে, ইয়াতো বাচি আছে। এইখিনি দেখিছেনে বাৰু? সৰু সৰু মাছ খালি খাই ভাল লাগিব, পাতত দিটো আৰু মজা লাগিব খাই। পুখুৰীটো সিঁচি বহুত মাছ পাম বুলি আহিছিলোঁ, খালি মাছেই নাই। আগতে মানে আছিলে, এতিয়া পানী শুকাই গ'ল যে মাছবোৰ মানে গুচি গ'ল। আগতে বহুত আছিলে বুলি কৈছে, মানে একদম খেলি থাকে মাছবোৰ, সেইকাৰণে তেতিয়াৰ পৰা চকু দি থৈ দিছিলে সিঁচিম বুলি ভাবি কিনে। এতিয়া মাছো গ'ল, সিঁচা হ'ল, খালি মাছ 1 কেজিমান নাপালে নেকি। আৰু মাছ সিঁচিব গৈ দেখিছোঁ ঘৰতে মাছ আনি থৈ দিছে আইতাই। বজাৰলৈ গৈছিলে মানে, বজাৰৰ পৰা আহি কিনেহে আকৌ পথাৰলৈ গ'ল। এতিয়া মই মাছ 4 পিচ বনাওঁ, 2 পিচ মোৰ, 2 পিচ আইতা, আৰু ভাইটিয়ে ভাত খালেই। আমি ঘৰত 3জনে মানুহ বৰ্তমান। আৰু এটা কথা, আজি আমি নাঙল ধোৱা খাম। নাঙল ধোৱা মানে সেই অত দিনৰ পৰা খোৱাই নাই, আজি খাম কালি খাম সেনেকৈ কৈ আজিলৈকে নাঙল ধোৱা খোৱা হোৱা নাই। আৰু মানে ভাবি আছিলে ঘৰত আইতাহঁতি নাঙল ধোৱা আমি চবেই একেলগে খাম বুলি ভাবিছিলোঁ মানে। এতিয়া কাৰো সময় নাই,
মানে ঘৰৰ মানুহ কোনো আহিব নোৱাৰে আৰু আমাৰ মানে চবেই বিতাই কিনে খায় ন নিজৰ ঘৰৰ মানুহখিনি, অকল আমাৰ ঘৰৰ নহয় চব আৰু যিমান আছে পেহী আপা এনেকুৱাবোৰ বাহঁত এনেকৈ মানে চবেই মিলিজুলি খাম বুলি ভাবি আছিলোঁ। তেতিয়া এতিয়া আহিব পৰা নাই, সেইকাৰণে ভাবিছোঁ আমি এতিয়া খায়ে দিওঁ। এতিয়া বছৰ হ'বলৈ হ'ল কঠীয়া ৰোৱাৰ পিছত খাই নাঙল ধোৱা, এতিয়াতো ধান কাটিবলৈ হ'ল পকি মেলি। আৰু আপোনালোকে জানেই মই গাঁও ঘৰত আছোঁ, এইটোৱে হৈছে গাঁও ঘৰ। যদি নিউ ছাবস্ক্ৰাইবাৰসকলে দেখা নাই চাই লওক, এইটোৱে আমাৰ ঘৰ। এইফালে তামোল গছ চব আছে আৰু ঘৰত সকলো, হাঁহ আছে, কুকুৰা আছে, আৰু এইফালে আমাৰ মৰমৰ ঐ ৰজা এইটো বৰ দুষ্ট, ই জানে বৰ দুষ্ট হয়। এইফালে দেখাই দে চাইটো কি মোৰ হাতখন চালে মানে ই এনেকুৱা দুষ্ট মানে ইয়াৰ চব পকতিয়ে ভাল দে, পেচাব কৰিব লাগিলেও মানে ভিতৰত পেচাব নকৰে, ইংগিত দিয়ে মানে চিঞৰে পেচাব কৰিব লাগিছে, তেতিয়া আমি গম পাই যাওঁ আৰু চিঞৰিলে ই ইয়াৰ পেচাব কৰিব লাগিছে দেই। তেতিয়া মানে কি হয় ইয়াক সেইটো এটা ভাল পকতি মানে ইয়াত দেই। তাৰপিছত 2 নম্বৰ কেছটো হ'ল ইয়াক যদি দিনত এৰি দিওঁ এনেকুৱা হাঁহ কুকুৰাবোৰ খেদাই, মানে হাঁহ কুকুৰাবোৰ মুখত লৈ দৌৰি দৌৰি বাগানৰ ভিতৰত সোমাইগৈ। তেতিয়া আমি যদি চিঞৰোঁ ৰাজা আহ ভিতৰলৈ আহ বা মানে খেদাওঁ, পলাই পাতাই নিদিয়ে, মানে সেইটো তাৰমানে আমাক মালিককো চিনি নাপায়। তাৰপিছত মানে সেইটোৱে আৰু এনেই ইমানেই মৰম কৰোঁ, সঁচাকৈ এনেই বেয়া মৰম দেখাব। যেতিয়া কুকুৰা হাঁহ যদি পাই যায় মানে আমি দিনত মেইনলি দিওঁ নহয় ইয়াক জান নাই, ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি এনেকৈ হেৰি কৰোঁ, শিকলি লগাই থৈ দিওঁ। তাৰপিছত পেচাব কৰিব লাগিলে এনেই পেচাব পাওঁ বাৰু। তাৰপিছত সেইকাৰণে মানে হাঁহ কুকুৰাবোৰ বেয়াত খেদায়। আৰু এতিয়া সৰু কুকুৰা হ'লেতো মৰি যায়, আৰু ডাঙৰ হাঁহবোৰ নমৰে বাৰু, পাখি চাখি ছিঙি অৱস্থা বেয়া কৰি দিয়ে। আইতাই এতিয়া এইটো বছৰ প্ৰথমটো নাঙল ধোৱা কলপাতত লৈ বান্ধি আছে নে কি বুলি কয় মই নাজানো। মই বহুত ভাবিলোঁ, খালি নাহিলে আৰু উপায় নাপায় বান্ধি আছে বুলিয়ে কৈছোঁ। আৰু বহুত স্পেচিয়েল হয় নাঙল ধোৱা পিঠাটো, আপোনালোকে জানেই, হ'লেও কৈছোঁ আৰু গাঁৱৰ মানুহেতো বছৰৰ মূৰত এদিনতো খাব পাৰে, খালি যোনবোৰে টাউনত থাকে খেতি পথাৰ নকৰে সেইবোৰেতো কপাল লাগে তেহেঁতি খাবলৈ মানে। অলপ আগত আইতাই ক'লে মোক জুইকুৰা জ্বলাবলৈ, মই ঘপককৈ গৈ কিনে জুইকুৰা জ্বলাই কিনে বতুৱা তাত পানী দি কিনে আহিছোঁ। মানে লাহে লাহে পানী উতলি থাকক, আৰু নাঙল ধোৱা এতিয়া বান্ধোতে টাইম লাগিব, মানে 20টামান নাঙল ধোৱা বন্ধালৈকে পানী উতলি যাব। তেতিয়া আৰু নাঙল ধোৱাখিনি দি দিম বতুৱাটোত শেষা বুলি। কিছু সময়ৰ অপেক্ষাত নাঙল ধোৱা 20টা হ'লগৈ আৰু বান্ধি আছে বাৰু। এতিয়া যাওঁ বলক বতুৱাটোত দিওঁগৈ। এইফালে পানী গৰম হৈ আছিলে, কি হ'ল মই ৰেকৰ্ডিং কৰিবলৈ পাহৰি থাকিলোঁ, ভাইটিয়ে দি আছিলে, মই বোলো ৰেকৰ্ডিং হৈ আছে, হ'লেও পাছত দেখাই দিছোঁ আৰু এইটো বতুৱাত 20টামান জুইছেহে। এতিয়া মই নাঙল ধোৱা এটা আপোনালোকক খুলি দেখাম, পূৰা গৰম হৈ আছে নাঙল ধোৱা। আৰু এডাল কলপাতৰে হেৰি দেই, মানে ঠাই হয়। ভাপ ওলাই গৈছে পূৰা গৰম গৰম। এতিয়া খাব আৰু গাখীৰ আৰু চেনিৰ লগত। বৰা চাউলৰ পিঠা যে একদম আঠা আঠা হৈ আছে। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই ফ্ৰেণ্ডছ।